নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই আছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মুম্বাইত অৱস্থিত। কুৱেশ্যন, ভলীবল কৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 6জন খেলুৱৈ থাকে। ভলীবল এটা টিমত 6জন খেলুৱৈ থাকে। কুৱেশ্যন, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে। কুৱেশ্যন, নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভূটানে অসমৰ লগত সীমা স্পৰ্শ কৰে। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, টুকলাই। বন্ধু বান্ধৱীসকল, টুকলাই হ'ল যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম। কুৱেশ্যন, অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডিব্ৰুগড়ত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। কুৱেশ্যন, ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, টীকাকৰণৰ সৈতে জড়িত। মিছন ইন্দ্ৰধনুষ টীকাকৰণৰ সৈতে জড়িত। কুৱেশ্যন, কোনখন দেশত সৰ্বপ্ৰথমে GST ৰূপায়ণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ফ্ৰান্সত সৰ্বপ্ৰথমে GST ৰূপায়ণ কৰা হৈছিল। কুৱেশ্যন, বাহী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1909 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ ৰামচাৰ ছাইট জলাশয়টি হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দীপৰ বিল। নেক্সট কুৱেশ্যন, কোন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মণিপুৰৰ সীমা। কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ইম্ফলত অৱস্থিত। ভিডিঅ'টো চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।